নমস্কাৰ আৰু এটা নেক্সট ভিডিঅ'লৈ মই আপোনাৰ লগত আছোঁ। মোৰ আজি আমাৰ বুবু বেটাই আজি বিৰিয়ানী বনাই আছে, তাকে দেখাবলৈ গৈ আছোঁ আপোনালোকক। চাব, মোৰ লগৰ বন্ধু এজন বুবু সৰু ল'ৰা বাসমতি চাউল বনাই ৰেডি কৰি থৈছে। এয়া মানে ৰেডি হৈ আছে বাসমতি চাউলৰ ডিমকেইটা হেৰি কৰিছা, অলপ ফ্ৰাই কৰি লৈছা। ডিমকেইটা অকণমান হেৰি কৰা, অলপ হিলাই দিয়া, সেইটো উলিয়াই দিয়া। ডিমকেইটা ফালিব লাগিছে ন, পুৰা পুৰা ভাগি দিয়া আকৌ। সেইকাৰণে তোমাৰ এইটো হেৰি ন বস্তুটো তেতিয়া মা মছলাখিনি দি দিয়াতে ধুনীয়াকৈ চিষ্টেমত বনাই বঢ়িয়া। আৰু এতিয়া বেটাই দিব খাব লাগিব 1 2 3 খালে এইটো গ'ল।
চাওক আমি এতিয়া বেটাৰ লগত আমি গৈছোঁ বেটি আছে আৰু বেটা আছে ধুনীয়াকৈ বনাই আছোঁ ন আমি বিৰিয়ানী এতিয়া খাম ধুনীয়াকৈ টিপটপ বনাই আছোঁ দেই অ'কে চাই থাকক লাইভ ভিডিঅ' এতিয়া আমি চাউলখিনি দি দিলোঁ ধুনীয়াকৈ বাচমতি চাউল দি দিলোঁ ইয়াৰ মানে ফ্ৰাই পিঁয়াজখিনি দি দিয়া হ'ল এতিয়া অলপ গাখীৰ দিয়া হৈছে ধুনীয়াকৈ গাখীৰ অলপ দি দিয়া হৈছে ওলাব লাহে লাহে ওলাব এতিয়া তোমাৰ ওচৰত কি বস্তু নাই ফুড কালাৰ নালাগে পেট বেয়া কৰিব আমাক ফুড কালাৰটো দিব লাগে অকণমান বেছি নিদিবা অলপ শ্লাইড অলপ দি দিবা আৰু অকণমান বছ এই বস্তুটো দি দিছে বেটাই য়েছ এতিয়া কালাৰ দি দিয়া হ'ল এতিয়া আমি এটাৰ পৰা কি কৰে এতিয়া ঢাকনি দি দিছে আমাৰ পৰীক্ষা এইটো আমাৰ মানে আমাৰ অথাৰ ভাৰচেনি ধুনীয়াকৈ বনাই আছে এই দুটাই ধুনীয়াকৈ বনাই আছে সেইখিনি নিজা চকুত থৈছে আৰু এই মানে এক্সট্ৰা মানে ফ্ৰাই জিৰা ধুনীয়াকৈ বনালে ধুনীয়া বেটা আমাৰ একো নাই মই এইখিনি হেৰি কৰি দিয়া মেৰিনেট কৰি দিয়া